নমস্কাৰ দৰ্শকসকল, মধুস্মিতা স্কিটচেনৰ এনে এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ কলডিলৰ তৰকাৰী। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈও নাপাহৰিব। এইটো কলডিল আমাৰ বাৰীৰে হয়। মই এই কলডিলৰ ওপৰৰ বাকলিখিনি আঁতৰাই লৈছোঁ। কলডিলটো খুব মিহিকৈ এনেদৰে কাটি লৈছোঁ, নহ'লে পিছনাটো পিচি ল'ব পাৰে। মই এনেদৰে কাটিয়ে ভাল পাওঁ, সেইবাবে খুব মিহিকৈ এনেদৰে কাটি লৈছোঁ। এনেদৰে কাটিলে খুবেই মিহি হয়। চাওক, এইখিনি মোৰ আটাইখিনি হৈ গ'ল। সকলোৱে কলডিল কাটিব জানেই নিশ্চয়। এয়া মই মগু দাইল অলপ ধুই তিয়াই ৰাখিছিলোঁ, আপোনালোকে মচুৰ দাইলো ল'ব পাৰে। আৰু এয়া নহৰু আৰু পিঁয়াজ লৈছোঁ, মই চপাৰটোতে অকণমান চপ কৰি ল'ম। সৰু সৰুকৈ কাটি ল'লেও হয়। আৰু দুটা আলু লৈ লৈছোঁ এইটো জোখতে কাটি, আৰু তেজপাতো লৈ লৈছোঁ দুখিলা। বেছি মা মছলাৰো প্ৰয়োজন নহয়, কিন্তু চব্জিখন খাই এনেদৰে বনালে খুবেই ভাল লাগে। সৰু ল'ৰা ছোৱালীয়েও খাবলৈ বেয়া নাপায় এনেদৰে বনালে। এয়া মই তেল গৰম কৰিলোঁ, তাতে এচামুচ পাঁচফোৰণ দিলোঁ আৰু তেজপাতো দিলোঁ, দুটা শুকান জলকীয়াও দি দিম। মই বৰ বেছি জ্বলা দিয়া নাই, যিহেতু আমাৰ সৰু ল'ৰাইও খাব। এয়া তেলতে মই পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজ আৰু নহৰু যিহেতু মই একেলগে দিছিলোঁ, মই আদা নাই দিয়া আজি। এয়া চাওক, জোখমতে হালধিও দি দিলোঁ। চহৰে নগৰে গাঁৱে ভূঞে সকলোতে কলডিল যিহেতু খায়েই, আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী, সেয়েহে সকলোৱে বনাব জানেই। এয়া মই জিৰা এচামুচো দি দিলোঁ, গুড়ি কৰি থোৱা জিৰা। এয়া মই দাইলখিনিও দি দিছোঁ। সকলোৱে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ হয়, সেয়েহে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া দাইলখিনি মই অকণমান ভাজি লোৱাৰ পাছত কাটি থোৱা কলডিলখিনিও ইয়াতে দি দিছোঁ। মই যিমানখিনি কাটিছিলোঁ সিমানখিনি মই আজি বনোৱা নাই, অকণমান কমকৈ বনাইছোঁ। এয়া আটাইখিনি খুব ভালদৰে ভাজি ল'ম। আলুখিনিও দি দিছোঁ ইয়াতে, আৰু জোখমতে নিমখ দিছোঁ। নিমখ দি এতিয়া ঢাকনিখন দি মাজে মাজে লৰাই থাকিম। খুব সুন্দৰকৈ ভাজি ল'ব লাগিব। যিমান সুন্দৰকৈ ভজা হয় সিমানে তৰকাৰীখিনিৰ সোৱাদটো বেছি হ'ব। এয়া মই অকণমান পানী দি লৰাই লৈ তাতে ঢাকনিখন লগাই দিছোঁ। বৰ বেছি পানী দিয়া নাই, যাতে লাগি নধৰে, সেইটো হিচাপতহে দিছিলোঁ। এয়া চাওক, ঢাকনিখন দাঙি মাজে মাজে লৰাই আছোঁ। মই আটাইখিনি দেখুৱাই থকা নাই, যিহেতু আপোনালোকে অসুবিধা পাব পাৰে। এয়া এতিয়া ভালদৰে ভাজি হোৱাৰ পিছত উতলা গৰম পানী ইয়াতে দি দিছোঁ। মই বৰ বেছি জুলীয়া নকৰোঁ, সেইবাবে মোৰ জোখতহে দিছোঁ। আপোনালোকে যদি অকণমান জুলীয়া কৰিব বিচাৰে অকণমান সৰহকৈ পানী দিলেও হ'ব। এয়া আমাৰ বাৰীৰে জলকীয়া কেঁচা হৈ আছে। ভাবিলোঁ ভিডিঅ'টো বনাইছোঁ যিহেতু আমাৰ বাৰীৰ জলকীয়াখিনিও দেখাই দিওঁ। আৰু লগতে মই সৰিয়হ শাক আৰু ধনিয়া বুটলি এখন চাটনিও বনাব লাগিব। সৰিয়হ শাকৰ চাটনি খায়নে নাই বাৰু? সৰিয়হ শাকৰ চাটনি খাই খুবেই ভাল লাগে, আমাৰ ঘৰৰ সকলোৰে প্ৰিয় হয়। এয়া ধনিয়া আৰু সৰিয়হ শাক বুটলি আনিছোঁ। শাকখিনি ভালদৰে ধুই অকণমান টুকুৰা কৰি ল'লোঁ, আৰু এতিয়া কেঁচা জলকীয়া আৰু কেঁচা নহৰু ইয়াতে দি দিছোঁ। এইদৰে চাটনিখন খাবলৈ খুবেই টেষ্টি হয়। এই বতৰত এনেদৰে চাটনিখন পালে আৰু এয়া চাওক, জোখমতে নিমখ দিলোঁ, অকণমান চেনিও দি দিছোঁ, আৰু টেঙাখিনি এতিয়াই চেপি দিছোঁ, পিছত নেচেপিলেও হ'ব। টেঙা অকণমান দিলে সোৱাদৰ লগতে ৰংটোও খুব সুন্দৰ হয়। এয়া চাওক, মই খুব কমকৈ বনাইছিলোঁ। চাওক ৰংটো কিমান সুন্দৰ হৈছে। এয়া কলডিল উতলিবলৈ দি থৈ গৈছিলোঁ, চাওক খুব সুন্দৰকৈ উতলি ৰেডি হৈ গ'ল। এনেদৰে যদি বনোৱা নাই এবাৰ বনাই খাই চাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এয়া মই আজি এনেদৰেই লৈছোঁ। বৰ বিশেষ মই বনোৱা নাই, এনেদৰেই ভাল লাগিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।